নমস্কাৰ বন্ধুসকল, কাকতি ক্ৰিয়েশ্যন চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি সীতা স্বয়ম্বৰৰ বিষয়ে কিছু কথা ক'বলৈ লৈছোঁ। ৰজা জনকে সীতাৰ স্বয়ম্বৰ কিয় পাতিছিল? ৰজা জনকে স্বয়ম্বৰৰ বাবে কিয় হৰধনুখন আগবঢ়াই দিছিল? আৰু এই হৰধনুখন ৰজাজনকে কৰ পৰা কেনেকৈ পাইছিল? সীতাৰ স্বয়ম্বৰৰ বিষয়ে এই কথাবোৰ জানিবলৈ ভিডিঅ'টো শেষলৈকে অৱশ্যে চাব। আৰু আগলৈও এনেধৰণৰ অন্য পৌৰাণিক কথা জানিবলৈ কাকতি ক্ৰিয়েশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহকচোন এতিয়া আমাৰ কথা আৰম্ভ কৰোঁ। আমাৰ আজিৰ কথাভাগ ৰামায়ণৰ পৰা লোৱা হৈছে। সীতা স্বয়ম্বৰ। ৰজা জনকে নিজৰ পুত্ৰী সীতাৰ বিবাহৰ বাবে এক বিশেষ কাৰণত এক বিশেষ স্বয়ম্বৰ সভাৰ আয়োজন কৰিছিল। কথা সেই সময়ৰ যেতিয়া হীৰধ্বজ আছিল মিথিলা ৰাজ্যৰ ৰজা জনক। ৰজা হৈও জনকে সাধাৰণ মানুহৰ দৰেই জীৱন যাপন কৰিছিল। সেয়েহে জনকক ৰাজৰ্ষি বুলি কোৱা হৈছিল। ৰজা জনক বহুদিন নিঃসন্তান হৈ আছিল। তেনে সময়তে এদিন পথাৰত হাল বাই থাকোঁতে নাঙলৰ হিৰলোত এক কন্যা সন্তান লাভ কৰিছিল। নাঙলৰ জোঙা ফালচটাক সংস্কৃতত চিত বুলি কোৱা হয়। সেই চিতৰ জৰিয়তে মাটি ফালি লাভ কৰাৰ বাবে কন্যাৰ নাম ৰখা হয় সীতা। আমি সীতা বুলি কওঁ। এনেদৰে মাটি ফালি লাভ কৰাৰ বাবে ৰজাজনকে সীতাক দেৱতাৰ অনুগ্ৰহত লাভ কৰা দেৱকন্যা বুলি মানি লৈছিল। সেয়েহে নিঃসন্তান জনকে সীতাক লাভ কৰি অশেষ যত্ন সহকাৰে পালন পোষণ কৰিছিল। ক্ৰমে ক্ৰমে সীতা ডাঙৰ হৈ আহিছিল। সীতাৰ অপৰূপ ৰূপৰ জেউতিত যেন সমগ্ৰ মিথিলা নগৰ উদ্ভাসিত হৈ পৰিছিল। সীতাৰ সমান ৰূপৱতী গুণৱতী কন্যা পৃথিৱীৰ মাজে অন্য কোনো নাছিল। ৰজা জনকে নিজৰ দেৱকন্যা সীতাৰ বিবাহ এক বিশেষ ব্যক্তিৰ লগত কৰাৰ কথা চিন্তা কৰিছিল। অৱশ্যে ৰজাজনকে এই কথা নাজানিছিল যে স্বয়ং মাতা লক্ষ্মীয়ে মনুষ্য ৰূপে বসুমতীৰ গৰ্ভৰ পৰা প্ৰকট হৈছিল। সিফালে দেৱী লক্ষ্মীৰ মনুষ্য অৱতাৰ সীতাৰ বিবাহ যাতে ভগৱান বিষ্ণুৰ মনুষ্য অৱতাৰ ৰামৰ বাদে যেন আন কাৰো লগত সম্পন্ন হ'ব নোৱাৰে, তাৰ বাবে স্বৰ্গৰ দেৱতাসকলো হস্তম হৈ পৰিল। দেৱতাসকলৰ লগত আলোচনা কৰি এদিন সৃষ্টিকৰ্তা ব্ৰহ্মা কৈলাশলৈ গৈ ভগৱান শিৱৰ ওচৰত উপস্থিত হ'ল। কৈলাশত ব্ৰহ্মাই শিৱক ক'লে, হে ত্ৰিলোচন, বৰ্তমান সময়ত ভগৱান বিষ্ণু ৰজা দশৰথৰ পুত্ৰ ৰাম ৰূপে আৰু দেৱী লক্ষ্মী ৰজা জনকৰ কন্যা সীতাৰূপে পৃথিৱীত অৱতাৰ ধাৰণ কৰি আছে। ৰামৰ বাবেই সীতাৰ জন্ম হৈছে। ৰজাজনকে সদায় তোমাৰ পূজা অৰ্চনা কৰে, গতিকে তোমাৰ বাক্য নিশ্চয় লংঘন নকৰে। সীতাৰ বিবাহ যাতে ৰামৰ বাদে অন্য কাৰো লগত হ'ব নোৱাৰে, তুমি তাৰ ব্যৱস্থা কৰা। এনেদৰে কৈ সৃষ্টিকৰ্তা ব্ৰহ্মা ঘূৰি গুচি গ'ল। ব্ৰহ্মা গুচি যোৱাৰ পাছত শিৱই নিজৰ পৰম শিষ্য পৰশুৰামক মাতি আনি ক'লে, হে ভৃগুৰাম, তুমি শীঘ্ৰে মিথিলা নগৰত ৰজা জনকৰ ওচৰলৈ যোৱা। ৰজা জনকৰ ঘৰত মাতা লক্ষ্মীয়ে সীতাৰূপে মনুষ্য অৱতাৰ ধাৰণ কৰিছে। তুমি জনকক মোৰ এই ধনুখন দি ক'বা যে স্বয়ম্বৰত যিজনে এই ধনুৰ ভংগ কৰিব পাৰিব, সীতাক যেন তেওঁলৈহে বিবাহ দিয়ে। এই বুলি কৈ শিৱই নিজৰ ধনুখন পৰশুৰামৰ হাতত দিলে। ভগৱান শিৱৰ আজ্ঞা অনুসৰি পৰশুৰাম গৈ ৰজা জনকৰ ওচৰত উপস্থিত হ'ল। পৰশুৰামক দেখা পাই ৰজা জনকে অতি যত্ন সহকাৰে সেৱা শুশ্ৰূষা কৰি আগমনৰ কাৰণ সুধিলে। তেতিয়া পৰশুৰামে ক'লে,
হে ৰাজন, তুমি ভগৱান শিৱৰ এই মহান ধনুখন গ্ৰহণ কৰি যত্ন সহকাৰে ৰাখিবা। মোৰ গুৰু ভগৱান শিৱৰ আদেশ এয়ে যে তোমাৰ কন্যাৰ যেতিয়া বিবাহৰ উপযুক্ত বয়স হ'ব তেতিয়া তুমি হয়ম্বৰ আয়োজন কৰিবা। হয়ম্বৰত যিজনে এই হৰধনুখন দাঙি গুণ লগাব পাৰিব সেইজনৰ লগতে তোমাৰ কন্যা সীতাৰ বিবাহ সম্পন্ন কৰিবা। তেনে কৰিলে তোমাৰ লগতে কন্যা সীতাৰো মংগল হ'ব। এই বুলি কৈ পৰশুৰাম তাৰ পৰা আঁতৰি গুচি গ'ল। ভগৱান শিৱৰ আদেশ মানি যথা সময়ত ৰজাজনকে সীতাৰ বিবাহৰ বাবে হয়ম্বৰৰ আয়োজন কৰিলে তথা হয়ম্বৰত হৰধনুখনত গুণ লগোৱাৰ পণ ঘোষণা কৰিলে। যিয়ে হৰধনুত গুণ লগাব পাৰিব তেওঁৱেই জানকী সীতাক লাভ কৰিব। পিছে হয়ম্বৰত কোনো ৰজাই সেই হৰধনুখন দাঙিবই নোৱাৰিলে। লংকাৰ ৰজা ৰাক্ষস ৰাৱণো সীতাৰ হয়ম্বৰত ভাগ ল'বলৈ আহিছিল। পিছে ৰাৱণেও এই হৰধনুখন লৰচৰ কৰিব নোৱাৰিলে। অৱশেষত দেৱতাসকলৰ পৰিকল্পনা অনুসৰি ভগৱান বিষ্ণুৰ মনুষ্য অৱতাৰ দশৰথ নন্দন ৰামে হয়ম্বৰত অংশ ল'বলৈ আগবাঢ়ি গ'ল। ৰামে সেই হৰধনুখন দাঙি গুণ লগাবলৈ লওঁতেই ধনুখন ভাগি থাকিল। তাৰ পাছত ৰাম আৰু সীতাৰ বিবাহ সম্পন্ন হয়। এনেদৰে দেৱতাসকলৰ পৰিকল্পনা অনুসৰি তথা ভগৱান শিৱৰ আদেশ অনুসৰি ৰজাজনকে সীতাৰ বিবাহৰ বাবে হয়ম্বৰৰ আয়োজন কৰি ভগৱান শিৱৰ মহান হৰধনুখন আগবঢ়াই দিছিল। বান্ধৱসকল, এয়াই হৈছে সীতাৰ হয়ম্বৰৰ ৰহস্য কথা। আজিৰ কথা কেনে লাগিল অনুগ্ৰহ কৰি কমেণ্টত জনাব আৰু আগলৈও এনেধৰণৰ অন্য পৌৰাণিক কথা জানিবলৈ কাকতি ক্ৰিয়েশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালৈ থাকিল অনেক আন্তৰিক ধন্যবাদ। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে তথা আপোনালোক সকলোৰে কুশল কামনাৰে আজিলৈ ইয়াতে সামৰিছোঁ। জয় শ্ৰীকৃষ্ণ।